হে মহাশয়, আপোনাৰ আধৰুৱা কাম কি আছে? আমাক কওক, আমি আপোনাৰ সকলো আধৰুৱা কাম পূৰণ কৰিম। ভূত মহাশয়, আমি আপোনাৰ সকলো কাম পূৰণ কৰিম। আপুনি মাথো আমাক নাখাব। ঠিক আছে, তহঁতি কৈছ যেতিয়া মই তহঁতক নাখাওঁ বাৰু। মোৰ আধৰুৱা কামটো শুন তেনেহ'লে। জংঘলৰ সোঁমাজতেই তহঁতি এটা কালি গুফা পাবি। সেই গুফাটোত এটা বান্দৰে বাস কৰে। সেই বান্দৰটোৱে তহঁতক দ্বিতীয়টোত গুফালৈ লৈ যাব। আৰু সেই দ্বিতীয় গুফাটোতেই এটা বাঘ থাকিব। তহঁতি সেই বাঘটোক মাৰি তাৰ ডিঙিৰ চেইনডাল মোৰ ওচৰলৈ লৈ আহিবি, আৰু তাৰ পাছত তহঁতক মই মুকলি কৰি দিম। কিন্তু পলাব চেষ্টা নকৰ যাতে। পলাব চেষ্টা কৰিলে তহঁতৰেই বিপদ। আমি পলাব চেষ্টা নকৰোঁ মহাশয়, মুঠতে আপুনি আমাক যাব দিলেই হ'ল। তহঁতৰ মাজৰ পৰা এই ছোৱালীজনী আৰু ল'ৰাটোহে যাব পাৰিব। তহঁতি মোৰ লগত থাকিবি। সেই মহাশয়, আমিতো সৰু ল'ৰা ছোৱালী হয়, আমি বাঘক আকৌ কেনেকৈ মাৰিব পাৰিম? আমি বাঘক কেনেকৈ মাৰিব পাৰিম আকৌ? তহঁতি সেইবোৰ চিন্তা কৰিব নালাগে। তহঁতক মই এখন যাদুকৰী তৰোৱাল দিম। সেই তৰোৱালখনেৰেই তহঁতি বাঘক মাৰিবি। যেতিয়ালৈকে সেই তৰোৱালখন তহঁতৰ লগত থাকিব, তহঁতক কোনেও একো কৰিব নোৱাৰে। ঠিক আছে মহাশয়, আমি তেনেহ'লে আমাৰ কামত যাওঁ। মা, দেউতা, আইতা, আমাক আশীৰ্বাদ কৰিব। আমি যাতে ভালে ভালে কামটো কৰি ঘৰলৈ ঘূৰি আহিব পাৰোঁ। আইও, আমাৰ আশীৰ্বাদ তহঁতৰ লগতে আছে। তহঁতি ভালে কুশলে যা আৰু। পুতুকণ, ভূতটোৱে কোৱা গুহাটো এইটোৱে হ'বলা। এইটো লাগিছে দেখোন, কিন্তু এতিয়া এইটো হয়নে নহয়? মাতি চাওঁ নহ'লে, বান্দৰটো ওলাই আহিব তেতিয়া। বান্দৰ মহাশয়, আপুনি ওলাই আহক আছে যদি। আমি আপোনাৰ ওচৰলৈ সহায় বিচাৰি আহিছোঁ, পুতুকণ আৰু চুনুকণ। আছে যদি সোনকালে ওলাই আহক, আমি আপোনাৰ ওচৰত সহায় বিচাৰি আহিছোঁ। হে ভগৱান, ইমান ডাঙৰ বান্দৰ এটা প্ৰথম দেখিছোঁ আৰু দেই। তহঁতক সেই ভূতটোৱে পঠিওৱা নাই জানো? হয় বান্দৰজী, আমাক সেই ভূতটোৱে পঠিয়াইছে। আপুনি আমাক সহায় কৰক আৰু যেনে তেনে কালি গুফাটোৰ ওচৰলৈ লৈ যাওক আমাক। মোৰ পাছে পাছে আহি থাক তহঁতি। তহঁতি একো নেমাতিবি, মই বাঘটোক মাত লগাওঁ। চিং চিং চাং চাং চুই চু, বাঘৰ আগমন হৈ যাওক। টোপনি ভংগ কৰিলি। হে ভগৱান, ইমান ডাঙৰ বাঘ। চুনুকণ, মোৰ যে বহুত ভয় লাগিছে, কিন্তু হাগোনে মোৰতো লাগিছে। মহাশয়, আপোনাৰ টোপনি ভংগ কৰা নাই। ইহঁতক বোলে আপোনাৰ ডিঙিৰ চেইনডাল প্ৰয়োজন হৈছে, সেইবাবে আপোনাৰ ডিঙিৰ চেইনডাল নিব আহিছে। কোন তহঁতি? ক'ৰ পৰা আহিছ? তহঁতক আজি মই ঘূৰি যাব নিদিওঁ। তহঁতক আজি মই মাৰি পেলাম। মহাশয়, আমাক মাৰি নেপেলাব। মোৰ নাম পুতুকণ আৰু এই নাম চুনুকণ। আমি আপোনাৰ চেইনডালহে নিব আহিছোঁ। তহঁতি সপোনতো ভাবিলি কেনেকৈ মোৰ চেইন নিয়াৰ কথা? তহঁতক আজি মই উভতি যাব নিদিওঁ। তহঁতক মই মাৰি পেলাম। চুনুকণ, জল্দি জল্দি নিজৰ জান বচাই পলা। চুনুকণ, মোৰ যে বহুত ভয় লাগিছে। সেই বাঘটো ইমান খাটাৰনাক, তাক বাৰু কেনেকৈ মাৰিম? পুতুকণ, আমি ভয় কৰিলে নহ'ব, আমি সাহস কৰিব লাগিব। আমি সাহস কৰি বাঘটোক মাৰিব লাগিব। তই ঠিকেই কৈছ, যেনে তেনে হ'লেও সাহস গোটাই বাঘটোক মাৰিবই লাগিব। তহঁতি পলাই পলাই ইয়াত পালিহি মানে। তই বাঘ, এখোজ যোৱাক নাবাঢ়িবি। এখোজ আগবাঢ়িলে তোক কাটি টুকুৰা টুকুৰ কৰি দিম। তহঁতৰ ইমান সাহস, তহঁতি মোক কাট। তহঁতক মই আজি তই বাঘ পুতুকণ, তই বাঘটো মাৰি দেখুৱাবিচোন। সোনকালে চেইনডাল লৈ লওঁ, ভূতটোক দিবগে লাগিব, তেতিয়াহে মাহঁতক এৰি দিব আকৌ। বল বল, দেৰি নকৰোঁ, সোনকালে যাওঁ মাহঁতৰ ওচৰলৈ। আমি বাঘটোক মাৰি চেইনডাল লৈ আহিলোঁ, এতিয়া আৰু আমি ঘৰলৈ যাব পাৰিম। পুতুকণ, চুনুকণ, তহঁতি আমি কৰিব নোৱাৰা কাম এটা কৰি দিলি। তহঁতি সঁচাকৈ বহুত ডাঙৰ হৈ গ'লি। তহঁতি আমি ভবাতকৈ ডাঙৰ হ'লি।
বন্ধুসকল কাষত থকা ৰঙা ছাবস্ক্ৰাইবটো টিপি দিব, তেতিয়াহে আমাৰ ভিডিঅ' দিবলৈ মন যাব আৰু নেক্সট ভিডিঅ' কি লাগে কমেণ্ট কৰিব। আজিলৈ বাই বাই।